এইখন উলুবাৰী গ'ল। আচ্ছা মানে ইয়াত কোনোবা টিচাৰ আমাৰ ছোৱালী আছে নেকি যারা হাই সেকেন্ডাৰীত পঢ়া? আছে কিয়? মানে মই ঘৰটো কাৰণে সুধিছিলোঁ। নোমাইছোঁ নোমা। এতিয়া কেনে সম্পৰ্কটো? সম্পৰ্কটো মানে আমাৰ ভণ্টিৰ লগত একেলগে পঢ়া আৰু মানে চিনাকি কেইদিনত চিনাকি মানে আমাৰ ভণ্টিৰ লগত যায় আৰু কলেজত আহাতে মানে মোক এনেকৈ চিনি পায় আৰু দাদা বুলি মাতে এনেকৈ চিনাকি হৈ গ'লো। মই আজি জালাহত আহিছিলোঁ বোলো এবাৰ সোমাই যাওঁ আৰু সিহঁতৰ ঘৰত। আচ্ছা ঘৰটো দেখি দিব পাৰিবা নেকি অলপ? এতিয়া মই ঋষিতাক ভালকৈ চিনি পাওঁ, কিন্তু কেনেধৰণৰ এতিয়া সম্পৰ্কটো এইটো ভালকৈ জানিব পাৰিলে এতিয়া দেখাই দিব পাৰিলোঁ আৰু। বাপেকৰ নাম অনন হয়। ডাঙৰ দাদাকটো CICFত চাকৰি কৰে আৰু সৰু ভণ্টি এটা পঢ়ি আছে ক্লাছ 9ত। আচ্ছা ঠিক আছে বাৰু। এনে ঋষিতা হয় ন? হয় ঋষিতা জানে নেকি? ঋষিতা বাৰু তই কেনেকৈ চিনি পালি? এইটো ভণ্টিৰ লগত তোহাৰ কলেজত একেলগে পঢ়ে। দেখুৱাই দিব লাগে তোমাৰ ঘৰটো। ঘৰখন তোৰ এনে গাঁওখন ক'ত তোমাৰ? মোৰ ঘৰত চলো নাই। চাও বেটাৰ ইনভেষ্টিগেশ্যন চাও অলপ পিছত ইয়াৰ পিঠিলা ল'ব ৰ অলপ পিছত তাৰ ইনভেষ্টিগেশ্যন ছোৱালীৰ বা ঋষিতাক লাগে তাক মিছা কথা কোৱা নাই আপুনি। মিছা কথাটো মই কোৱা নাই। পইচা নহয় মই ভণ্টি চৰাই মানে কেনেকৈ চিনি পাব? আমাৰ জালা কলেজত যায়। ঠিক আছে বাৰু মই আগত সুধি ল'ম বাৰু। আগতে ডিটেইলছটো ভালকৈ দি জানা। তোমাকতো ক'লোৱে কথাখিনি। নাই তই মিছা কথা মিছা কোৱা নাই। মিছা কথা মিছা পাইছা ধাৰা ঠিক গৈছে না নাৰ জেঠাই পুৰা মাল চাল খাই পেল হৈছে জেঠা আমাৰ। হাই, এইটো মোৰ প্ৰবাল দা, এইটো মোৰ দছ কাৰ্তিক। এনে মডাৰ্ণ ষ্টৰি এটা ট্ৰাই কৰিছোঁ। আনৰ ভিডিঅ' কিমান চাবি, এনে এটা শ্লাইড ট্ৰাই কৰিছোঁ আৰু। মাই ডিয়াৰ ফ্ৰেণ্ডছ, ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।